Good morning everyone. আজি জলদি শুই উঠিলো কাৰণ ভন্টি মোৰ লগতে থাকে তাইও কলেজলৈ যাবলৈ ওলাইছে আৰু সিহঁতৰ 7:30 পৰা ক্লাছ আছে স্কুল কলেজ বিলাক 7:30 কৰি দিছে আৰু তাইক মই কিবা এটা লৰালৰিকে বনাই দিওঁ ব্ৰেকফাষ্ট ৰাতিপুৱা তাই বেলেগ কিবা কিবি খাবলৈ বহুত বেয়া পায় হয় বাৰু ময়ো বহুত বেয়া পাওঁ ৰাতিপুৱা একো খাব নোৱাৰি সেইবাবে দুখনমান ব্ৰেডকে মই গৰম কৰি দিলোঁ আৰু লগত একাপ লাল চাহ আৰু অকণমান বাটাৰৰ সৈতে তাইক খাবলৈ দিলোঁ তাই তেনেকৈ খাই গুচি গ'ল কলেজত বহুত টাইমৰ পিছত কেমেৰাটো হাতত তুলি লৈছোঁ ভিডিঅ' কৰাই নাছিলোঁ আজি মই ছুটি লৈছোঁ ৰাতিপুৱা বহুত সোনকালে উঠিলোঁ ভণ্টিক কলেজলৈ বুলি অকণমান আগবঢ়াই থৈ আহিলোঁ আৰু আহোঁতে এযোৰ কাপোৰ দিছিলোঁ ধুবলৈ লণ্ড্ৰীত আৰু সেইযোৰ লৈ আহিলোঁ এযোৰ চাওকচোন ইমান ধুনীয়াকৈ ধুইছে এতিয়া ভাত ৰান্ধিব লাগিব ভণ্টিও কলেজৰ পৰা আহি পাবৰে হৈছে আৰু মই ৰঙালাও এটা আছিলে আৰু সেইটোকে উলিয়াই ল'লোঁ কাটি আছোঁ এতিয়া চাওকচোন কেনেকুৱা হ'ব নাজানো আৰু মিঠাই হয়নে বা সোৱাদ নোহোৱাই হয় নাজানো আৰু সেই কাটি লৈছোঁ ভালকৈ বাকলি গুচাই ল'লোঁ এতিয়া মই ধুই লওঁ ভালদৰে ৰঙালাওখিনি টুকুৰা টুকুৰকৈ কাটি ল'লোঁ আৰু এইখিনি বনাম মই মাটি দালিৰ লগত ৰঙালাও কোমোৰা জাতিলাও এইবোৰ বস্তু খাই খুব ভাল লাগে আৰু এতিয়া মই কুকাৰটো তুলি ল'ম গেছত তাৰপাছত মই এখন চব্জিৰ কাৰণে কেইটামান বেঙেনা উলিয়াই ল'লোঁ আৰু এইখিনি মই ধুই ল'লোঁ সৰু সৰু বেঙেনা এইবোৰ ফ্ৰাই কৰি খাবলৈ বৰ ভাল লাগে আৰু কাটি আছোঁ মই টুকুৰা টুকুৰকৈ এইখিনিতে এটা কথা মনত পৰিছে আগৰ দিনত আমাৰ আইতাহঁতে ৰন্ধা খাদ্যবোৰ যে ইমান সোৱাদযুক্ত আছিল তাত মা মছলা একেবাৰে ব্যৱহাৰ কৰা নাছিল তেলো কমকৈ ব্যৱহাৰ কৰিছিল কিন্তু তথাপিও যে খাদ্যখিনি খাবলৈ ইমান সোৱাদযুক্ত আছিল মোৰ সেই খাদ্যৰ সোৱাদ এতিয়াও মুখৰ পৰা যোৱাই নাই আৰু মই তেনেকৈয়ে ৰান্ধি খাবলৈ চেষ্টা কৰোঁ মা মছলা আৰু তেল বেছিকৈ নিদিয়াকৈ আৰু সেই খাদ্য খালে মানুহ নিৰোগী হৈ থাকিব পাৰে আৰু মা মছলা যিমানেই ব্যৱহাৰ কৰিব সিমানেই ৰোগীয়া হৈ গৈ থাকিব সেইবাবে আমি মা মছলা কমকৈয়ে খাব লাগে আপোনালোকৰ লগত কথা পাতি কেতিয়া বেঙেনা কাটি হ'ল গমেই নাপালোঁ এতিয়া এখন কেৰাহী পাতি ল'লোঁ তাতে অলপমান মিঠাতেল দিলোঁ আৰু কাটি থোৱা পিঁয়াজখিনিও দি দিলোঁ এতিয়া দুটামান সৰু সৰু শুকান জলকীয়াও দি দিছোঁ ভালদৰে এইখিনি মই লৰাই ল'লোঁ এতিয়া অলপমান হালধি দি লৰাই দিলোঁ আৰু কাটি থোৱা বেঙেনাখিনি তাত দি দিলোঁ আৰু বেঙেনাখিনিৰ পৰিমাণ অনুসৰি অলপমান নিমখো দি দিলোঁ এতিয়া ভালদৰে লৰাই আছোঁ আৰু এইখিনি ঢাকনিখন মাৰি সিজিবলৈ দিম আৰু এয়া চাওকচোন সিজিছে আৰু লাহে লাহে আৰু অলপ পাছতে হৈ যাব হৈ গ'ল এইখিনি মই কাঢ়ি ল'লোঁ এখন কাঁহীত বইল কৰি ৰখা মাটি দালি আৰু ৰঙালাওখিনি এইখিনি চাওকচোন মই নমাই ৰাখিছিলোঁ আৰু এতিয়া বেঙেনা ফ্ৰাই কৰা কেৰাহীখনতে ৰৈ যোৱা তেলখিনিতে আৰু অকণমান তেল দি ল'লোঁ তাতে অলপমান পাঁচফোৰণ দিলোঁ অকণমান পিঁয়াজো দি দিলোঁ এতিয়া এইখিনি ভালদৰে লৰাই তাতে মাটি দালি আৰু ৰঙালাওখিনি দি দিলোঁ পানীও ঢালি দিলোঁ অলপমান মাটি দালিখিনিৰ পৰিমাণ অনুসৰি অলপমান হালধি দিলোঁ আৰু নিমখো দি দিলোঁ তেজপাত নিদিলে মাটি দালি একেবাৰে ভাল নালাগে মই প্ৰথমতে দিবলৈ পাহৰিয়ে গ'লোঁ কিন্তু একো নাই এনেকৈও দিব পাৰি আগতে মই মায়ে এনেকৈ দিয়া দেখিছোঁ অকণমান পুৰি লৈ দি দিলোঁ এতিয়া আহিছোঁ ৰুমৰ ফ্ৰণ্টতে থকা মান ধনিয়া জোপাৰ পৰা দুটামান পাত ছিঙি নিওঁ বুলি কিন্তু পাতেই নাই ফুলি গ'ল গোটেইজোপা আৰু তাৰ পৰাই দুটামান পাত ছিঙি ল'লোঁ আৰু লগতে থকা খুদ জলকীয়া জোপাৰ পৰা দুটামান জলকীয়া ল'লোঁ এখন পিটিকা বনাই খাম বুলি
বৰষুণৰ পানী পৰি ইমান লেতেৰা হৈ আছিলে পাতকেইখিলা ভালদৰে ধুই ল'লোঁ। আৰু এষাৰ কথা আছে নহয়, ধনিয়া হাতেৰে ছিঙি দিলেহে ভালদৰে গোন্ধ ওলায়, সেইবাবে মই হাতেৰে ছিঙি দিলোঁ। এইখিনি দালি হৈ গ'ল। এতিয়া মই পিটিকাৰ বাবে যোগাৰ কৰিছোঁ পিঁয়াজ অকণমান, কেইটামান ভোট জলকীয়া আৰু সিজাই থোৱা এটা আলু, আৰু তাতে অকণমান নেমু চেপি দিলোঁ। এয়া চাওকচোন, ৰেডি হৈ গ'ল খাবৰ বাবে। বহুত ভাল হৈছে, আৰু এনেকৈ বহুত দিনৰ মূৰত ঘৰত বনাই খালে এনেও ভাল লাগে, কাৰণ মছলা দিয়া খাদ্যটো সদায় খায়ে থকা যায় কেণ্টিনত। আৰু আজি এইটো মানে সুষম আহাৰ, আৰু মানে কোনো মা মছলা ব্যৱহাৰ নকৰাকৈ বনাইছোঁ। ভাল লাগে এনেকৈ খাই, আৰু তাতে গৰম দিন হয়, গৰম দিনততো এনেকৈ খাই খুব ভাল লাগে। ভাতকেইটা খাই অকণমান বিচনাতে পৰি দিলোঁ, আৰু ইমান টোপনি গ'ল। বাহিৰত বৰষুণো দি আছে, কাপোৰ মেলি থৈছিলোঁ, কাপোৰখিনি সুমুৱাই ল'লোঁ। কাপোৰ নুশুকালে এইখিনি এনেকৈ থৈছোঁ, এইখিনি মেলিব লাগিব। আন্ধাৰেই হ'ল আৰু এতিয়া কিনকিনকৈ বৰষুণো দি আছে, আৰু মই অকণমান ওলাই যাওঁ এতিয়া বিশেষ এটা কামৰ বাবে। সেউজীয়া মানে শান্তিৰ প্ৰতীক নহয় জানো, আৰু এই সেউজীয়াখিনিৰ ওপৰত খোজকাঢ়ি ইমান ভাল লাগিছে, মনত বহুত শান্তি পোৱা গৈছে। আৰু মোৰ সেই ৰুমৰ ছাইডতে থকা নেমুজোপা চাওকচোন, ইমান লমালমি নেমু লাগিছে, আৰু এইবোৰ চাইও মনত বহুত শান্তি পোৱা যায়। কিনকিনীয়া বৰষুণৰ মাজেৰে এনেকৈয়ে গৈ আছোঁ। আপোনালোকক কৈছিলোঁ যে বিশেষ এটা কাম আছে বুলি। এনেকৈ গধূলি ওলাই আহি ভাল লাগে। কিন্তু সময়ে নাপাওঁ গধূলি ওলাই আহিবলৈ, বৰষুণৰ বতৰ। মই আহিছিলোঁ এগৰাকী বাইদেউৰ ঘৰত, আৰু আহিয়ে দেখিলোঁ ইমান মৰম লগা শহাপহুটো চাওকচোন খেলি আছে ইফালৰ পৰা সিফাললৈ। আৰু মোৰ লগত মোৰ ভণ্টিও গৈছে, তাইও খেলি আছে পহুটোৰ লগত। চাওকচোন কেনেকৈ বহিছে, মোৰ বৰ ভাল লাগে এনেকুৱা জীৱ জন্তুবোৰ। ৰুমত পাই গ'লোহি, আৰু কিনকিনীয়া বৰষুণ। গৈ পোৱাৰ পিছতে ইমান বেছি বৰষুণ দিলে। এতিয়া ৰাতি 10 বাজিছে, আৰু মই ভাত পানী খাই ল'লোঁ, এতিয়া শুবহে লাগে। আৰু এইখিনিতে আপোনালোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। মোৰ এই ভিডিঅ'বিলাকত আপোনালোকে মৰম আৰু আশীৰ্বাদ বহুতখিনিয়ে দিছে, আৰু এনেকৈ যাতে আগলৈকে আপোনালোকে মৰম আৰু আশীৰ্বাদ দি যাব, তাকেই মই আশা কৰিলোঁ। ঠিক আছে বাৰু, মই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ, আৰু আপোনালোকে মোৰ এই ব্লগটো চাই কেনে পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আৰু এটা নতুন ব্লগৰ সৈতে আপোনালোকৰ মাজত আহি আছোঁ, চাই থাকিব। শুভ ৰাতি।